আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছো অলপ কিবা কাম আছে তাৰ আগতে অলপ কিবা খাই লওঁ এই মচুৰ ডাঙৰ ফ্ৰিজটো খুলি কেনে মাত্ৰ 20 টকীয়া আধা বটল ঠাণ্ডাটোহে পালো নেকি কোনে হলি হল ইটো এইখিনি এটা খাই লওঁ যেটো গৰম দিন আহিলে না তো চুলি মাথা গৰম হৈ থাকে সেইকাৰণে যে চুলি অলপ কাট কৰি হৰু দোকানত আহি কেনে অলপ ফেনৰ বতাহ খাই কেনে এতিয়া আমাৰ ডেকা হেয়াৰ কাটৰ মালিকে অলপ জুচ খাব গৈছিল মোৰ চুলি কাটিবলৈ ভাগৰ লাগি গৈছে ডেকাদাই কিন্তু আমাক বেলেগ চুলি কাটি দিছে পুৰা কাট বাইং বাইং কাট দিছে ডেকাদাই তো গাইস সবে তো চ্যালেঞ্জ কৰি থাকে মই কি মই আজি চ্যালেঞ্জ কৰি নেকি 20 টকাৰ বলকছ কি পায় 20 টকা প্ৰথমতে তো ঘৰৰ সন্মুখত দোকান আহি কেনে ইয়াৰ পৰা দুটা নাৰিকলৰ চকলেট লৈ ললো সবে তো 50 100 টকা চ্যালেঞ্জ কৰি থাকে কেনে মই 20 টকাৰ মই চ্যালেঞ্জ কৰো কেনে হয় চাও আছে 18 টকা পুৰা খুচৰা খুচৰি তাই এইখিনি খাব লাগো তাৰ পিছত সেই 18 টকাটো লৈ কেনে আমি দোকানখন আহিলো এটা লবা আইছো আমি পাঁচ গৈছো মানুহজনে ভাবছে বা এইটো কৰ ব্লগাৰ হইলে মই পাঁচ সিঙা ভিডিঅ' কৰি আছো কোনা বাজি কি লৈছে পাঁচ হিটা মানে খাবা লাগব আৰু বৰ্তমান আমালত আছে এতিয়া আমালত আছে 16 টকা এই 16 টকা কি খাও বলক তেন্তে মানে মছলা পাতি বস্তু খাব তাৰ মানে মিঠা খাই মোৰ মানে মনটো মিঠা গিছে ৰব আজি ডেকাই পুৰা মিলি গিছো মনৰ মিঠা আৰু চেনহৰ কথা মিলি গিছে ডেকা ষ্টৰৰ পৰা লৈ আহা চানা পেকেটটো খাই কেনে ইটা বৰ্তমান আমালত টকা আছে দি আমালত এতিয়া বৰ্তমান কেই টকা আছে 11 টকাৰ পৰা আমি 5 টকাৰ চকলেট কিনি ললো আৰু চ্যালেঞ্জিং কৰিব কাৰণে কম দামী বস্তু বিচৰি হাইৰাণ হৈ গৈছে চকলেটৰ দাম হৈছে 5 টকা এটা বৰ্তমান আমালত আছে টকা আছে আৰু 6 টকা আছে তো 6 টকা আৰু মেনেজ কৰিব লাগিব 6 টকাৰ পৰা আমি ধনৰ দোকানৰ পৰা ধুনীয়া চাই মিমি এক পেকেট ললো ইটা আমালত থাকিল মাত্ৰ 1 টকা জেলি চকলেট দিবছো এটা আৰু ধনৰ দোকানৰ মিমি লৈ ললো 5 টকা দি আৰু বৰ্তমান আমালত আছে আমাৰ লগত আছে বৰ্তমান কেই টকা আছে 1 টকা তো 1 টকা দি আৰু কিবা এটা খাব লাগিব এটা 1 টকা দি জেলি চকলেট ললো ইটো শেষ হ'বই তো সেইখিনিৰ ওপৰত এটা জেলি চকলেট শেষত আমাৰ আজি চ্যালেঞ্জৰ ভিডিঅ' শেষ হ'ল কেনে লাগিছে চ্যালেঞ্জ কৰি কেনে ভাল লাগিল তো চ্যালেঞ্জৰ ভিডিঅ' শেষ হ'ল